কি খবৰ গাইজ? সকলো ভালে আছে চাগে। মই ইমান দিন ভিডিঅ' দিব পৰা নাছিলোঁ বিশেষ এটা প্ৰব্লেমৰ কাৰণে। এতিয়াৰ পৰা ৰেগুলাৰ ভিডিঅ' আপডেট পাই থাকিব। এইটো মোৰ দ্বিতীয় চালানৰ মুৰ্গী হয় আৰু এইবাৰ যোৱাবাৰ মুৰ্গীত মই যথেষ্ট পৰিমাণে মোৰ প্ৰফিট হৈছে আৰু এইবাৰ মোৰ হিচাপত আৰু বেছি প্ৰফিট হ'ব লাগে, কাৰণ এইবাৰ মুৰ্গীৰ বজাৰটো ভাল, বহুত আগতকৈ বহুত ভাল। তো সকলো ধৰণৰ আপডেট মই দি থাকিম আপোনালোকৰ মাজত। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। আৰু মই ডাঙৰ প্ৰজেক্ট এটাত নামিম বুলি ভাবি আছোঁ। ডাঙৰ প্ৰজেক্টৰ মাথা মাৰি আছোঁ মই প্ৰায় একেলগে 4-5 হাজাৰ হাঁহ একেলগে পুহিম, এটা প্ৰজেক্ট বনাই আছোঁ। আৰু কেইদিনমান পিছত, কাৰণ এতিয়া সময়টো বতৰটো ভাল নহয়। আৰু মুৰ্গীৰ মোৰ আজি বয়স হ'ল 28 দিন, আৰু 28 দিনত আপোনালোকে চাব পাৰিছে কিমান ডাঙৰ হ'ল। মুৰ্গী সোনকালে ডাঙৰ কৰিবলৈ আৰু এটা টেকনিক মই ওলাইছোঁ। আজি মোৰ মুৰ্গীৰ বয়স প্ৰায় 28 দিন হ'ল। 28 দিন কমপ্লিট হ'ব আজি, এতিয়া ৰাতি হ'ল। তো মুৰ্গী ইমান কম সময়ত কেনেকৈ ওজন বঢ়াব লাগে তাৰ এটা টেকনিক মই এতিয়া গম পালোঁ। আপোনালোকে মোৰ ভিডিঅ'ৰ সৈতে জড়িত থাকক। নেক্সট ভিডিঅ'ত মই আপোনালোকক সেই টেকনিকটো জনাই দিম। তো আজিৰ কাৰণে এইখিনি।